বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ যাদৱ অসম ইউটিউব চেনেললৈ। আজি কথা পাতিম চিভিল ডিফেন্স কনষ্টেবল গ্ৰেড 3 ওপৰত কথা পাতিম। ফাইনেল কাট অফ কিমান যাব তাৰ ওপৰত আমি ডিছকাছ কৰিম। বলক আৰু ৰিজাল্ট কেতিয়া দিব তাৰ ওপৰত আমি কথা পাতিম। বলক ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ। কনষ্টেবল গ্ৰেড 3 2025 চিভিল ডিফেন্স আৰু হোমগাৰ্ডৰ ভাইবা কাট অফ গৈছিলে। আনৰিজাৰ্ভৰ 63.94, ফিমেল গৈছিলে 58.36। ইয়াৰ একচেপ্টেড কাট অফ হ'ব মেলৰ যাব পাৰে 66.50, ফিমেলৰ যাব পাৰে 62.50। মই ক'ব বিচৰা নাই যে ইমানটো কাট অফ যাব বুলি। এইখিনি যাব পাৰে, এইখিনিৰ ভিতৰত যাব পাৰে। 1 নম্বৰ নহ'লে 2 নম্বৰ ভিতৰতে আপোনাৰ তাতে থাকিব, নহ'লে পইণ্টত হেৰফেৰ ইফাল সিফাল হ'ব পাৰে। SC গৈছিলে মেল 60.05, ফিমেল গৈছিলে 52.55 আৰু ইয়াৰ একচেপ্টেড কাট অফটো হৈছে 63.50 আৰু ফিমেলৰ যাব পাৰে 55.55। STP মেলৰ 61.54, ফিমেলৰ যাব পাৰে 56.80 আৰু STP কাট অফ যাব পাৰে ফাইনেল কাট অফ 64.50 মেলৰ আৰু ফিমেলৰ যাব পাৰে 58.50 চামথিং যাব পাৰে। STHৰ ভাইবা কাট অফ গৈছিলে 32.79, ফিমেলৰ গৈছিলে 35.78। ইয়াৰ কাট অফ ফাইনেল কাট অফ মেৰিটত যাব পাৰে 34.50, ফিমেলৰ যাব পাৰে 38.50। OBC আৰু MOBC কাট অফ গৈছিলে 60.34 মেলৰ, ফিমেলৰ গৈছিলে 53.41। ইয়াৰ একচেপ্টেড কাট অফ যাব পাৰে 65.50 আৰু ফিমেলৰ যাব পাৰে 56.50। আৰু এটা কথা কৈ লওঁ, আপোনালোকে এইটো কথা ভাবি নল'ব যে মই যিটো কৈছোঁ এইখিনিয়ে কাট অফ যাব বুলি। আপোনালোকক আকৌ এবাৰ কৈছোঁ, এইখিনিয়ে কাট অফ নাযাবও পাৰে, মানে যাব, মানে আপোনাৰ ইমানখিনি ভিতৰতে ধৰক, ইমানখিনি ভিতৰতে যাব পাৰে। 1-2 খুব বেছি কম ইফাল সিফাল হ'ব, নহ'লে আপোনাৰ পইণ্টতে হ'ব, ইমানটোৱে যাব পাৰে। আপোনালোকে এইটো ফিক্সকৈ বুলি ভাবি নল'ব। মেলৰ একচেপ্টেড কাট অফ যাব পাৰে OBC 65.50 আৰু ফিমেলৰ যাব পাৰে 56.50। OBC 3 টাইপ এৰিয়া যাব পাৰে। মেলৰ গৈছিলে ভাইবা 60.34, ফিমেলৰ গৈছিলে 50.92। ইয়াৰ একচেপ্টেড ফাইনেল কাট অফ যাব পাৰে মেলৰ 64.50, ফিমেলৰ যাব পাৰে 53.50। মই আকৌ এবাৰ কৈছোঁ, এইখিনি কাট অফ মই নিজৰ আনুমানিকভাৱেহে কৈছোঁ, ইমানখিনি ভিতৰতে থাকিব পাৰে। আপোনালোকে হতাশা নহ'ব। আৰু আপোনালোকক এটা কথা কওঁ, আপোনালোকৰ মেৰিট লিষ্ট মাৰিব পাৰে জুন মাহৰ শেষৰ ফালে, নহ'লে জুলাই মাহৰ মাজভাগত, নহ'লে জুলাইৰ শেষত মাৰিব পাৰে। কিয়নো ছেপ্টেম্বৰ মাহত আমাৰ CM ডাঙৰীয়াই কৈছে, মামাই কৈছে, আপোনালোকৰ ছেপ্টেম্বৰ মাহতে আকৌ নতুন পদ আহিব বুলি। আমি আশাবাদী। চ' বন্ধু-বান্ধৱ হতাশাৰ নহ'ব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব নাপাহৰিব। আজিলৈ ইমানখিনি আপডেট আছিলে। জয় অসম, ধন্যবাদ। আকৌ লগ পোৱাৰ আশাৰে।